নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে। আজি 31 ডিচেম্বৰ আৰু আজিৰ 2020ৰ শেষৰটো দিন। আজিৰ পাছত আহিব 2021 আৰু 2020টো আমাৰ কাৰণে বহুত বেয়া গ'ল। ক'লে 2020টো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বহুতখিনি অঘটন ঘটিলে আৰু আজি যিহেতু 2020ৰ শেষৰটো দিন, গতিকে মই আশা কৰোঁ যে 2021টো খুব বেছি ভালে যাওক আৰু 31 ডিচেম্বৰৰ দিনা আমি কি কৰোঁ আমি সকলোৱে জানো। আমি খানা খাওঁ। আজিৰ দিনটো আমি চেলিব্ৰেট কৰোঁ আৰু আজিৰ দিনটো 31 ডিচেম্বৰ আজিৰ দিনটো মই কেনেদৰে ঘৰতে উদযাপন কৰিছোঁ আৰু সকলোখিনি আজি মই দেখুৱাম। কিয়নো এইটো সদায় অপেক্ষা কৰি আছিলোঁ, যেতিয়াৰ পৰা লকডাউন হৈছে, কৰোণা হৈছে, এটাই মই আশা কৰি আছিলোঁ যে সকলোৱে ভালে ভালে থাকক আৰু 2020টো যিমান পাৰে সোনকালে গুচি যাওক। কাৰণ এই বিশ্বে বহুতৰ পৰা বহুতখিনি হেৰুৱালে, বহুতৰ পৰা বহুতখিনি লৈ গ'ল, আমি বহুত কিছুমান হেৰুৱালোঁ। গতিকে আজি আমাৰ ঘৰত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে আৰু এই 2020ৰ অন্তিমটো দিন মই লিপিবদ্ধ কৰি ৰাখিব খুজিছোঁ মোৰ ইউটিউব চেনেলত। গতিকে মই সৰু সুৰা ভ্লগ এটা বনাম। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণখিনি চাব, শেষলৈ যাব। মই কি কৰিম, আজিৰ দিনটো কি কৰিম কি নকৰিম মই সকলোখিনি দেখুৱাম। গতিকে ব'লক। 31 ডিচেম্বৰ বুলি আমাৰ ঘৰত আছে হাঁহৰ মাংস, মুৰ্গীৰ মাংস, এয়া কোমোৰা আৰু আলু হাঁহৰ মাংস বনাবৰ কাৰণে। এয়া বায়ে বেলুন ফুলাই আছে। এইজন আমাৰ দাদা, তেওঁৰ বাৰ্থডে, গতিকে তেওঁৰ জন্মদিন বুলি সৰু সুৰাকৈ জন্মদিন এটা পাতিম। বেলুনবোৰ সৰু সুৰাকৈ সজাম আৰু দাদাজনৰ লগতে মোৰ বা গৰাকীৰো জন্মদিন, গতিকে দুয়োৰে জন্মদিন আমি একেলগে কেক কাটিম। গতিকে সৰু সুৰাকৈ এটা সজাই থ'লোঁ বেলুনবোৰ। এয়া বেলুনবোৰ সজাই থ'লোঁ আৰু এয়া তেওঁৰ বাৰ্থডে কেক। এতিয়া আৰম্ভ হ'ল তেওঁৰ জন্মদিনৰ কাৰ্যক্ৰম। ইমান ডাঙৰকৈ আয়োজন কৰা নাই, সৰু সুৰাকৈ পাতিছোঁ আৰু 31 ডিচেম্বৰটো এনেও উলহ মালহৰ দিন আৰু বিশেষকৈ এইটো বছৰত বেছি উলহ মালহ, কাৰণ 2020টো যাব। তাৰ উপৰিও জন্মদিন বিশেষ আজিৰ দিনটোৱে খুব ভাল লগা দিন, গতিকে ভাল লাগিছে। গতিকে এতিয়া তেওঁলোকে কেক কাটিছে। আশা কৰিছোঁ ভগৱানে এওঁলোকৰ মনোকামনা পূৰণ কৰক আৰু আহিবলগীয়া প্ৰত্যেকটা দিনেই যেন এওঁলোকৰ বিশেষ দিন হয় আৰু মংগলময় হয়। এতিয়া আহিলোঁ খাদ্য সামগ্ৰীৰ ব্যঞ্জনৰ তৈয়াৰীলৈ। এতিয়া বায়ে মাছ ভাজি আছে, মাছ ভজাৰ কাৰ্যক্ৰমো এতিয়া আৰম্ভ হ'ল। লাহে লাহে সকলোখিনি হ'ব, যিহেতু আজি খানা, আজি 2020ৰ শেষৰটো আহাৰ ভোজন কৰিম আমি একেলগে, শেষৰটো খানা। গতিকে বায়ে ভাজি আছে মাংস, হয়তো তাইৰ মাছ ভজা হ'ল, এতিয়া তাই ভাজি আছে মাংস। এইফালে চলি আছে হাঁহৰ মাংসৰ প্ৰয়োজন আৰু মায়ে কোমোৰা ভাজি আছে জুই শালত, হয়তো বৰ সোৱাদৰ হ'ব। একান্ত মনে মই ধনিয়া কাটি আছোঁ। আজি বছৰৰ শেষ দিন। মোৰ মৰমৰ অনিয়ে মোৰ কাৰণে হাঁহৰ মাংস বনাইছে, মই অকণ সহযোগ কৰিছোঁ। ভাবিছোঁ বছৰটো শেষৰ দিনটো একেলগে যায়। এটা ফুটিছে মৰমৰ যিটো ভাল, মোৰ মন গ'লে মই বাহিৰত আলহী পালে ইয়াতে বহি আঞ্জা বনাই খাওঁ। আৰু ওচৰত আচলতে মোৰ ঢেঁকী এটাও আছে, ঢেঁকীটো অলপ হেৰি হৈ আছে, বেলেগ আৱৰ্জনা আছে ঢেঁকীটোৰ ওপৰত। কালি চাফা কৰিম এইটো মাঘত চাউল খুন্দিবৰ কাৰণে। এতিয়া মই ধনিয়া দিছোঁ, এইটো অন্তিম মুহূৰ্ত। কালাৰটো ভাল হৈছে, খুব ভাল হৈছে। কি কৰে হাঁহৰ মাংস ঠগাই নি লগতে অহা বছৰ এয়া হাঁহৰ মাংসৰ পিছত এতিয়া অলপমান আৰম্ভ হৈছে নৃত্য গীতৰ
সামান্যতম অনুষ্ঠান যিহেতু 2000 বিদায় গতিকে নৃত্য গীতেৰে অকণমান বিদায় দিব লাগিব গতিকে অলপমান নৃত্য গীত চলিছে 2020ৰ বিদায় বুলি শেষত এতিয়া খোৱাৰ আয়োজন হ'ল এয়া প্ৰথমতে দালি দ্বিতীয়তে মাছৰ জোল মাছৰ আঞ্জা তৃতীয়তে মুৰ্গীৰ মাংস মানে ব্ৰইলাৰ মুৰ্গী আৰু একেবাৰে শেষত আজিৰ মুখ্য আকৰ্ষণ হৈছে হাঁহৰ মাংস মায়ে খুব ধুনীয়াকৈ বনাইছে মায়ে বনালে খুব বেছি খাই ভাল লাগে আৰু মা পাপাৰ একেবাৰে প্ৰিয় হৈছে হাঁহৰ মাংস এতিয়া 2020টো বুলি 2020ৰ অন্তিমটো আহাৰ ভোজন আমি একেলগে কৰিলোঁ যিহেতু 2020 শেষ খবৰ হ'ল গতিকে 2020টোক আমি এনেদৰেই বিদায় দিলোঁ শেষত জুইৰ তাপেৰেই এই নিশা অৰ্থাৎ 31 ডিচেম্বৰৰ এই নিশাটো এনেদৰেই পাৰ কৰিলোঁ 2020টোক বিদায় দিলোঁ এতিয়া আমাৰ প্ৰীতিভোজন হ'ল আৰু 2020ৰ এই অন্তিমটো নিশা মই কেনেদৰে ঘৰতে কটালোঁ কি কৰিলোঁ আমাৰ খানা কেনেকুৱা হ'ল সকলোখিনি মই দেখুৱালোঁ আৰু ভিডিঅ'টো অন্তিম পৰ্যায়লৈ অৰ্থাৎ শেষলৈ চাই থকা সকলোকে মোৰ হিয়াৰে অশেষ ধন্যবাদ আৰু আপোনালোক সকলোকে নৱবৰ্ষৰ ওলগ জনালোঁ এই নৱবৰ্ষটো যেন সকলোৰে কাৰণে মংগলময় হওক আৰু মই ক'ম যে মোৰ এই যাত্ৰাটো আপোনালোকৰ মৰমৰ অবিহনে কেতিয়াও সম্ভৱ নহয় গতিকে মোক যথাসম্ভৱ মৰম দিব আশীৰ্বাদ দিব যাতে মই আৰু অধিক আগুৱাই যাব পাৰোঁ আৰু এবাৰ ক'ম যে শেষলৈ মোৰ লগত থকাৰ বাবে অশেষ অশেষ ধন্যবাদ